প্ৰথমে সেৱা জনালোঁ গুৰুজনালৈ, তাৰ পাছত আঁঠু ল'লোঁ ধৰ্মান্ধসকললৈ। দায় দোষ নধৰিব আৰু দেই। এখন ব্ৰইলাৰ ফাৰ্মৰ গোন্ধ নাকত লাগিল মহাপুৰুষ শংকৰদেৱৰ নামত খোলা ধৰ্মীয় অনুষ্ঠানৰ। ব্ৰইলাৰ বুলি নোখোৱা, চিকেন বুলি খোৱা শংকৰদেৱ সংঘৰ নিষ্কিন লোকৰ বাবে এতিয়া বিপদত শিক্ষিত নিবনুৱা যুৱক। লখিমপুৰ জিলাৰ ধলপুৰত আঞ্চলিক সভাত কমলপুৰ প্ৰাথমিক শাখাৰ সিদ্ধান্তই আচম্বিত কৰিছে এটা পৰিয়ালৰ লগতে আপোনাক আৰু মোক। ইয়াত লিখিছে সেৱা গ্ৰহণ কৰিব। আমি অতিশয় দুখিত যে আপোনাৰ গৃহত শ্ৰীমন্ত শংকৰদেৱ সংঘই নিষিদ্ধ কৰি থোৱা পশুপালন মানে ব্ৰইলাৰ ফাৰ্ম কৰা হেতুকে ইংৰাজী 4/6/2020 তাৰিখে প্ৰাথমিক শাখাৰ সাধাৰণ সভা অনুসৰি সভাৰ সৰ্বসন্মতিক্ৰমে আপোনাৰ গৃহভাগীক প্ৰাথমিক শাখাৰ সহযোগৰ পৰা বিৰত ৰখা হৈছে। মানে এঘৰীয়া কৰা হৈছে। ব্ৰইলাৰ পোহাৰ বাবে স্বাৱলম্বীৰ পথ মুকলি কৰা সুনীল বৰা আৰু সুনীল বৰা পৰিয়াললৈ আহিল মহাপুৰুষজনাৰ নামত খোলা দোকানখনৰ পৰা জাননী। জাননীত স্পষ্টকৈ লিখা আছে পৰিয়ালটোক এঘৰীয়া কৰাৰ কথা, যাৰ ফলত কিছু ঠেক মনোগন্ধী লোকৰ বাবে এতিয়া নিঃশেষ হোৱাৰ পথত এটা পৰিয়াল। কমলপুৰ প্ৰাথমিক শাখাৰ এই সিদ্ধান্তৰ পাছতে গ্লানি সহিব নোৱাৰি আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছে সুনীল বৰাৰ পিতৃয়ে। যি সময়ত অসমৰ যুৱকে বহিৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে দৌৰিছিল, তেতিয়া গুৰুজনাৰ লেবেল লগাই অসৎ কামত সিদ্ধহস্ত পাকৈত ধৰ্মান্ধসকল ক'ত লুকাই আছিল, নে সমাজত নিজকে মহাজ্ঞানী বুলি 19-20 কৰি খাই বৈ জীয়াই থকাৰ আশা কৰা বেটেৰী চুবোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছু লোকৰ কেতিয়া মনোবৃত্তি সলনি হ'ব? প্ৰশাসনে ধৰ্মান্ধসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে, নে পৰিয়ালটো নিঃশেষ হোৱাৰ পিছতহে হাৰ পাব প্ৰশাসন? লখিমপুৰৰ পৰা ব্যুৰো ৰিপৰ্ট, নেশ্যন টক্স 24।